বস্তু চাওঁ এইটো বহুত ধুনীয়া বস্তু দেখোন খাই চাওঁ সুপাৰ মিঠা চিঠা নাই দিয়া কিন্তু পানী পানী ইমান ধুনীয়া জেগা শেষ নহয় মানে ইমান ধুনীয়া জেগা আৰু ইয়াত যে আহিছোঁ বহুত ভাল লাগিছে বহুত ধুনীয়া জেগা আৰু মই এনেকুৱা জেগা মানে দেখাই নাই মই ইমান ধুনীয়া জেগা দেখিছোঁ আজি আপোনালোকক আৰু দেখাম বহুত ধুনীয়া জেগা আছে ইয়াৰ পৰা মই দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি থাকক মই দেখাই আছোঁ আপোনালোকক চাওঁ এইটো কি বস্তু যাচোন যা এনা পলু নহয় এইটো এনা পানী বুলি কয় কি বস্তু চাওঁ এইটো বহুত ধুনীয়া বস্তু দেখোন খাই চাওঁ সুপাৰ মিঠা চিঠা নাই দিয়া কিন্তু পানী পানী লাগে নাম কিবা তামোলৰ নিচিনা লাগিছে সিহঁতে তামোল খায় মই নাখাওঁ হিন্দু দে এবাৰ খা মজা আমাৰ কাৰণে নহয় বন্ধুসকলে এই ফলটো দেখিছে এই ফলটোৱে হ'ল এনা পানী বুলি কয় তেখেতলোকে এনা পানী বুলি কয় এইটো এনা পানী বোলে এই ফলটো মই দেখুৱাইছোঁ বহুত ভালে লাগে খাই ইমান ভাল লগা নাই মোৰ কাৰণে আৰু মানুহৰ কাৰণে ভালে লাগিব আৰু এই গছজোপা হ'ল এয়া গছৰ পৰা গুটি লাগিছে গুটিটো আৰু দেখাই আছোঁ বন্ধুসকল মই আহিছোঁ ইয়াত বোলে তেওঁলোকে গাড়ী ধুব হেল্ল' বন্ধুসকল মই আহি পালোহি ইয়াত আপোনালোকে চাওক আপোনালোকক দেখুৱাই আছোঁ ইয়াত পানী নিজৰা বৈ আছে বৰ্তমান মই সকলো দেখাম আপোনালোকক আৰু আপোনালোকে চাই থাকক বহুত ধুনীয়া জেগা হয় আৰু এই জেগাটুকুৰ নাম হৈছে এনাপল্লী আৰু কেৰেলাত আছে এই জেগাটুকু আপোনালোকে চাই থাকক মই দেখুৱাম বহুত ধুনীয়া দৃশ্য আছে ইয়াত আপোনালোকক দেখুৱাই আছোঁ এই এনাপল্লীনো কেনেকুৱা কি আপোনালোকক দেখুৱাম মই ব'লক মই আপোনালোকক আগলৈ লৈ গৈ আছোঁ এয়া পানী নিজৰা বৈ আহি আছে ওপৰৰ পৰা ভয় লাগি গৈছে গৈ ওপৰত বান্দৰ আছে বান্দৰো আছে ইয়াত পাথৰ নিজৰা বৈ বন্ধুসকল আপোনালোকে দেখিছে আৰু বহুত ধুনীয়া লাগিছে আজি ইয়াত আহি লৈ পেলাই বহুত মজা লাগিছে আৰু ইমান মজা লাগিছে যে মই ক'ব পৰা নাই আৰু এই জেগাটুকুৰ নাম হৈছে এনাপল্লী কেৰেলাত আছে আৰু ইয়াত বহুত ওপৰৰ পৰা পানী পৰি আছে আৰু মই ওপৰলৈ যাব নোৱাৰিম কাৰণ ওপৰত গেট বন্ধ কৰি ৰাখিছে ওপৰত যাবলৈ দিয়া নাই এতিয়া বৰ্তমান আৰু আপোনালোকক মই ইয়াৰ পৰা সকলো দেখাম আৰু এনাপল্লী মানে কি আৰু এনাপল্লী এজোপা এনেকুৱা গছ আছে যি এজোপা গছৰ পৰা পাম অইল উলিয়াই তেল উলিয়াই তেনেকুৱা এজোপা গছ আছে তাৰ এই গছডালৰ নাম হৈছে এনাপল্লী আৰু এনাপল্লী আপোনালোকক দেখাই আছোঁ আৰু এই এনাপল্লী নামেৰে এই জেগাটুকুৰ নাম হৈছে আৰু এই জেগাটুকুৰ বহুত মানে নিজৰা আছে ইয়াত আৰু আপোনালোকক দেখাই আছোঁ এই নিজৰা কেনেকুৱানো কি এয়া বৈ গৈ আছে চাওক দেখাই আছোঁ আৰু মোৰ বহুত লগৰীয়া আহিছে আৰু বহুত লগৰীয়া আহিছে এয়া গা ধুই আছে এই কি ফল কি ফল খাইছে তেখেতলোকে কি ফল নাজানো এনেই বহুত মজা পাইছে আৰু মই দেখুৱাই আছোঁ ইয়াত এয়া দেখিছে আপোনালোকে আৰু বহুত মজা লাগিছে বহুত ধুনীয়া লাগিছে আপোনালোকে চাই থাকক আৰু মই দেখাই আছোঁ গোটেইখন বাগানৰ মাজত মই দেখুৱাম বাগানখন কেনেকুৱানো বহুত ধুনীয়া আৰু এইফালে দেখিছে গোটেই চাৰিওফালে দেখিছে খালি এনাপল্লী গছ এই গছডাল এডাল গছ
এনেকুৱাই গছ বহুত গছ চব এনেকুৱাই গছ আছে মই দেখাই আছোঁ বন্ধুসকল আপোনালোকে দেখিছে আমাৰ পাৰ্টিটো গোটেই পাৰ্টিটো আহিলোঁ বুলি ইয়াত গা ধোৱাত লাগিছোঁ আৰু ইয়াত চবে গা ধুই আছে গা ধুই আছে সকলোৱে আৰু গাড়ী দুইখন ধুৱাই আছে গাড়ীকেইখনো গা ধুৱাইছোঁ আমি আৰু তামাম গা একদম পূৰা গাড়ী মাজি আছে আৰু এজনে এয়া আল্টা ফান চবেই আল্টা বুলি মানে ড্ৰাইভাৰ হয় এই গাড়ী একদম পূৰা ধোৱাত লাগি আছে পূৰা তামাম ধোৱাত লাগি আছে আচলতে মোক বহুত সহায় কৰে এওঁলোকে বহুত সহায় কৰিছে আৰু মই ভিডিঅ' বনোৱাত বহুত সহায় কৰি আছে আজি মোক মানে ইয়ালৈ লৈ আহিছে তেখেতলোকে মোৰ কাৰণে দুখনকৈ গাড়ী ইয়ালৈ লৈ আহিছে বহুত দূৰ কমচে কম 10-11 কিলোমিটাৰ মানে দূৰৰ পৰা আহিছোঁ আমি আহি লৈ পেলাই ইয়াত আমাক মানে বহুত সহায় কৰিছে আৰু আমাৰ মালিকেও বহুত সহায় কৰিছে কিন্তু মোৰ ভিডিঅ' বনাবলৈ যে ইয়াত তেখেতলোকে যে এনেকৈ গাড়ীত মই 1 টকা খৰচা কৰা নাই তেখেতলোকে খৰচা কৰি পেলাই যে মোক ইয়ালৈ লৈ আহিছে ভিডিঅ' বনাবৰ কাৰণে সেইকাৰণে তেখেতলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইকাৰণে ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আজি আৰু আপোনালোকে চাই থাকক বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু মই এনাপানী গছবিলাক দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ আৰু ইয়াৰ হৈছে এনাপানী দৃশ্য আৰু বহুত ধুনীয়া দৃশ্য এই কেৰেলাত বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু ধুনীয়া জেগা লৈ পেলাই মই আপোনালোকৰ ওচৰত অতি শীঘ্ৰে আকৌ আহিম আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই আকৌ লগ পাম অহা ভিডিঅ'টোত